আপোনালোকক প্ৰথমতে মই অসম ব্লগ নিউজলৈ আদৰণি জনাইছোঁ। প্ৰত্যেকখন বিদ্যালয়ৰ কাৰণে আমি তন্নতন্নকৈ পৰীক্ষা কৰি চাম যে কি পৰিস্থিতিত এই বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম আৰু সেইমতে আমি সিদ্ধান্ত হ'ম। এইটো এনেকুৱা নহয় যে 11,000 বিদ্যালয়ৰ প্ৰত্যেকখন বিদ্যালয়ে এমালগেমেশ্যন হ'ব, তেনেকুৱা কোনো কথা নহয়। নিড বেছ ডিচিশ্যন হ'ব, ব্লেংকেট কোনো ডিচিশ্যন নহয়। কোনোবা দূৰণিবতীয়া বা আওহতীয়া অঞ্চলত যদি 5জন ছাত্ৰ ছাত্ৰী লৈও বিদ্যালয় এখন আছে আৰু তেওঁলোকৰ কাৰণে বেলেগ কোনো বিদ্যালয়ৰ ব্যৱস্থা নাই, তেনেহ'লে 5জন ছাত্ৰ ছাত্ৰী লৈও বিদ্যালয় এখন থাকিব। কিন্তু হেবিটেশ্যন আছে, ওচৰা ওচৰিকৈ 2-3খন বিদ্যালয় আছে, তাতে ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম, তেনে ক্ষেত্ৰত আমি এমালগেমেশ্যনৰ আশ্ৰয় ল'ব লাগিব। ক'ৰবাত এনেকুৱাও হ'ব পাৰে যে বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি যোৱাৰ প্ৰধান কাৰণটো হ'ল যে তাত শিক্ষকৰ অভাৱ, তেনেহ'লে শিক্ষকৰ অভাৱটো পূৰণ কৰি সংখ্যা বৃদ্ধি কৰাৰ কাৰণেও সুযোগ এটা বছৰৰ কাৰণে দিয়া যাব। গতিকে এমালগেমেশ্যনটো তাক বিচ্ছিন্নভাৱে চাব নালাগে, এমালগেমেশ্যনৰ লগত ৰেচনেলাইজেশ্যনটো সংলগ্ন কৰি পেলাই তাক চাব লাগিব। দুইটা মিছন একেলগে আজি মিছন ধাৰণ কৰি দিয়া হৈছে। গতিকে ইয়াৰ পৰা ঘূৰি গৈ আমাৰ বেছি নাই, 2,400 বিদ্যালয়ত এজনীয়া শিক্ষক আছে। গতিকে এইখিনি সমস্যা আৰু এটা মাহৰ ভিতৰত এইখিনি সমাধান হৈ যাব। এজনীয়া শিক্ষকৰ বিদ্যালয় নাথাকে। ধন্যবাদ জনাইছোঁ আপোনাক। ভিডিঅ'টো চাই যদি ভাল লাগিছে প্লিজ এটা লাইক দি চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি নাথাকিলে ছাবস্ক্ৰাইব কৰিব।